কিবা কবি নেকি দাদা অলপমান? নকম আকৌ লাগে লাজ লাগে। আপোনাৰ লগত কথা পাতাতকৈ নাপাতাই ভাল। কি খবৰ আপোনালোকৰ? আকৌ এটা নতুন ভিডিঅ'তে সকলোকে স্বাগতম জনাইছো। আজি আমি ৰাতি আহিব লগা হ'ল, কাৰণ মানে আজি ভিডিঅ'টো বহুত ধামাকা হবলৈ গৈ আছে। আৰু গাইছ মানে পিছত দি কাপোৰ চাপোৰ মেল দি আছে, তো আৰু অলপমান এডজাষ্ট কৰি ল'ব আৰু একো নাই। তো কলাই কিবা কবি নেকি? আজি গাইছ মন্টু মণি দাক চাব যাই আছো, তামান ধামাকা হ'ব গাইছ ভিডিঅ'টো। আৰু পুৰা গানটো একদম জানাই মন্টু মণি দাৰ গান। কি মাৰব সেলফি লে 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 সেলফি লে 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 এই গান মাথো আজি পুৰা চাম গাইছ। গাইছ আজি ভিডিঅ'টো চাই থাকক আৰু বৰ এনজয় হ'ব। আপোনালোকে খালি চাই থাকক আৰু আৰু আগত দৰে আমাৰ থাৰখান আগত আছে, ৰখি আছে। গাড়ীৰ ওচৰত যাই আছে, আমাৰ ৰামবু ভাই আহি আছে, আমাৰ মামাজি আছে লগতে। যাবি নেকি? তো গাইছ মানে আমি আহি এই ৰাস্তাত গোটেইকেইটা জমাই হলো। ই চাইড মাৰে সি কেমেৰাৰ পেৰে বা আমি আজি কাষ চাব যাই আছো। কাক চাব যাইছো? মন্টু মণি দাক যাস। তাক কয় সি লাইক কৰে না ভাইকা। লাইক কৰে হাই ঠাই ই এটা দাউৰা দাউৰে বাপ বহুত দাউৰান দে। হেৰি কৰিব নালাগে পটাপট যাও কিবা কবি নেকি দাদা অলপমান? নকম আকৌ লাগে লাজ লাগে। তো গাইছ আমি আহি গাড়ী আমাৰ কাষ পালো। আৰু আমাৰ এইখন থাৰ, আমি এইখন থাৰ যেনে তেনে ব্যৱহাৰ নকৰো। ফাংচন যাবৰ টাইমত আমি ব্যৱহাৰ কৰো এই থাৰখন। এই থাৰখন কিবা এটা আছে কিন্তু গাইছ, আপুনি পুৰা চাই মোক অলপ নাচাই অলপ বিজি আছে। তো যাই থাকো বলক, মই আগত বহিম, তই নুম নৰি আগত। আজি মোৰ কিবা জোচে বেলেগ, ফাংচন চাব গেলি গাইছ মানে জোচটো অলপ বেলেগ হৈ যায়। দোস্ত বেলেগ গাইছ আৰু ফাংচন চাব গেলি কিবা এটা মোৰ বেছি নুম অ ভাই খাও এতিয়া মই আগত গৈছো মই কিবা এটা আশা কৰি কেনে এতিয়া এইটো দিব মোক কমচে কম 20 টকা হ'লেও পইচা মাইনা যাব। তোৰ সেই দাড়ি থকা কথা ক'বলৈ কলি নহ'ব তোৰ। সেই বুজিছা না? মই নামি যাওঁ, নহয় যদি মই হ'ব তই নুম ঠিক আছে গাইছ মই আগত বহিম। আৰু এইখন আমাৰ গাড়ীখন নাই পতা, কিবা এটা কৈ দিয়া দাদা, কিবা এটা কৈ দিয়া, এচিটো অন কৰি দিয়া। আৰু এইবিলাক বহি গ'ল। আৰু গাইছ আমাৰ লাম্বু আগত ৰখি আছে। হাই লাম্বু জতা পিন্ধি বাপ লাম্বু জতা পিন্ধি হেচাল আমি আহি কিবা বাৰু নাজানো, কিন্তু যাই পেলাই কিবা এটা ভাল লাগছি। আজিকালি লাগছি ৰগাইছে আৰু এনেকে অলপমান জমনি কৰি যাই আছো। আৰু অলপমান ৰাতি অলপমান নাজানো খাই লওক। আৰু আমি আহি লামপাৰা ৰেল পইণ্টটো পালো। আৰু ইয়াতে মানে এই এডাল ফেলে থৈ দিছে, ৰখি ৰেলো নাহে একো নাহে। এনেকে ৰৌ খাব নালাগে দেচোন গাইছ। আছি ইমান বাজে তো গাইছ আহিলে এখন মই আমি আহি ফাইনেলি মানে মেনুত উঠিলো, মানে উঠছোৱে মানে যাই আছো। এইটো হৈছে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আমাৰ। এইটো ৰাতি কি দেখাবি গাইছ লাইটে আহি আপোনাৰ মাতটো বৰ টেংটেঙি আহে, যেন টিং এখনত শিল এটাহে মাৰি দিছে। আপোনাৰ লগত কথা পাতাতকৈ নাপাতাই ভাল। কথা পাতব নালাগে। কি লাগিছে হে? আমি ইমান ঠকে এখন বিয়া খাব যাব আছো, উজনি নামনি মাৰি আছা হা? তুমি নাজানা তই নামাতি কথা ভালকে কবি। আচ্ছা তহঁতে কথাষাৰ শুন, কথা ভালকে কবি। শুন অলি বয়া হয়। আমি
আহি আহি তেল দিব পাৰলো আৰু আমাৰ খাৰখনত মানে তেল নাই সেইকাৰণে অলপমান তেলটো ভৰাই দিওঁ আৰু মানে মানুহ যেনেকে পানী নহ'লে চলিব পাৰে সেইকাৰণে মানে আমাৰ খাৰখনত তেল নহ'লে চলিব নোৱাৰে অলপমান তেল ভৰাই লওঁ আৰু মালকে মান লাগব সো গাইছ আমাৰ হেৰি গাড়ীত তেল ভৰোৱা পইচা কালেকশ্যন কৰি আছে 10 তুলি আছো 80 টাকা 20 টাকা 20 টাকা দিব 200 টাকা বুলি কৈছে ইমান চিপি লাগি আছে তো কলাৰ বম চালি হাই চালি কি আৰু মানুহে চালি গাইছ এখন খুচুৰা কৰিব নাথাকে 50 টাকা তাত থপৰা নাচাকাই আৰু কলাৰ এটা বহুত ডাঙৰ সপোন যিটো সপোন কলাই বোলে ইণ্ডিয়ান আৰ্মিত যাব পুৰা চেষ্টা কৰি আছে আৰু পুৰা চেষ্টা কৰি সিলিং মাৰি আছে পুৰা ওলাই গাইছ অলপমান চাপান্না টেপেৰা কইবে গাইছ মোক চাই লম্বা তো ইণ্ডিয়ান আৰ্মিত যাবৰ কাৰণে বহুত চেষ্টা কৰিছে আৰু আপোনালোকক দোৱা কৰিব যে ইণ্ডিয়ান আৰ্মিত সোমাব পাৰে ইণ্ডিয়ান আৰ্মি ব্ৰদাৰ যাম বুলি ভাবি আছা তাতে যোৱা কাৰণটো কি তাৰে কাৰণটো হ'ল মোৰ তাতেতো গেলি মোক ডাইৰেক্ট চাহ পতে দিব মানুহ চাপৰ চাহাবতে একদম 4টা ষ্টাৰ দিব 4টা ষ্টাৰ দিব আৰু মই চাহ বুলি আৰু কি কুবাম মই এইডাল লৈ কেনে নাই বাচ্চা अरे हिंदी को बोला आपको मालूम नहीं है क्या ये जगह का नाम क्या है ये हमारा देश है हमारा धरती है কলাই 20 টাকা তো গাইছ আমাৰ তেল চেল চব ভৰা হৈ গ'ল আৰু এতিয়া আমি যাই আছো বলক কলা নাই কিন্তু আগত বহিছে কিন্তু তো গাইছ আমি আহি পালো আৰু অলপমান আছে আগত আৰু গাইছ মানে ইয়াতে এটা বস্তু আছে অলপমান আগত আছে আৰু পামে আৰু গাইছ মানে ইয়াতে এটা বস্তু আছে যিটো বস্তু মানে নহ'লে আমি চলবা নোৱাৰা নিদিয়া মানে বস্তুটো হ'ল মানে বিদ্যুৎ উৎপন্ন কৰা বস্তুটো মানে আমাৰ তাতে যি মানে লাইনগেলা যায় তো গাইছ চব ইয়াৰ পৰা যায় লাইনগেলা চব ইয়াতে আছে গোটাই এইবিলাক আৰু এই ডাঙৰ তার মাখানৰ ইয়াতে কানেকশ্যনটো ইয়াতে আছে না থাকান পাই কিন্তু গাইছ থাকান পাই এইবিলাকে মানে গোটাই লাইনৰ কানেকশ্যন দিনত আহিলে কিন্তু এটা খুব ধুনীয়া পৰিৱেশ দেখা পোৱা যায় ইয়াতে ৰাতিৰ কাৰণে আমাৰ এটা আপোনালোকে চিনি নাপাব কাৰণ আন্ধাৰ যিহেতু মানে আমাৰ মানে সৰু পাতি যিবিলাক মানে ডাঙৰ যি তাৰ মাখা আছে এই মস্ত চাউৰা সেইগিলা মানে লাইনৰ তাৰকেইটা চব ইয়াতে আছে ইয়াৰ পৰা হেৰি হয় বোলে আৰু আমি আহি ইয়াকে কথা কৈ আহি আপোনালোকৰ লগত ফাইনেলি আমি পাই গ'লো ফাংচন আপোনালোকৰ আমাৰ পিছফালে আছে মানে পিছফালে নুমি কেনে দেখাম গাইছ টেনশ্যন নল'ব চক প্লেয়াৰ কি কিন্তু তামান আছে আমি আহি ফাইনেলি ফাংচন আহি পালো আৰু আমি আহি থাকোঁতে আমি লগতে লগ পালো মানুহ চাওকে গাইছ বাবা ইমান মানুহ দেখাই নাই মই পিপলাৰ মাথা আনছি ঐ সেইকাৰণে পানী খাবাইছে পানী বেছি দি আছো গাইছ পানী খাম এবাৰ আমি দেখিবা আকৌ কি কম আৰু মই আজি ফাংচন চাব আহিছো আমি মনটো মনি কাটে ভালকে চাবি ফাংচন বেছি তেৰি বেৰি নকৰিবি বুজিছে না পানী ললি নেকি
Dua kalau komke kah? তো গাইছ আমাৰ ডেন্স চব কৰা হৈ গ'ল আৰু এতিয়া আমি হোটেলত কিবা খাব লৈছোঁ আৰু খাই আহিলোঁ একেলগে বেছি বেছি মানে দেখা দেখি চিষ্টেমটো নকৰিলোঁ আৰু অলপমান দেৰিকৈ মানে মণ্টুমণিতা উঠিব তো আপোনালোকক পাৰিলে অলপমান দেখাম আৰু মই কৈ আছোঁ অলপমান দেৰিকৈ মণ্টুমণি শইকীয়া আমাৰ মঞ্চ উঠিব অলপমান আপোনালোকক দেখাম আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু কলাই তামান লেৰকি চাই আছে ইয়াৰ লগত মিলাই এটাও পোৱা নাই মোৰ লগত মিলাই এটাও পোৱা নাই কিন্তু মই চাপৰ নাম আহিছোঁ কেমেৰা নাপায় যিদিনা কৰবা তো গাইছ ফাইনেলি আমাৰ মাজত মণ্টুমণিতা উপস্থিত হ'ল আমাৰ মণ্টুমণিতা হেল্ল' আমি মন্ত্ৰমণি শইকীয়া গীত পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ গুড ইভিনিং গাইছ আৰু ৰাতি আহোঁতে মানে বহুত দেৰি হ'ল সেইকাৰণে ভিডিঅ' তাতে বনোৱা নহ'ল আৰু মানে অলপমান টোপনিও লাগি আছিল আমাৰ সেইকাৰণে তো ভিডিঅ' তাতে আৰু বেছি আপোনালোকক নেদেখালোঁ যিখিনি দেখাব পাৰিছিলোঁ সেইখিনি দেখাইছিলোঁৱে আৰু বেছি আৰু সেইফালে মানে নেদেখালোঁ আৰু ৰাতি আহোঁতে মানে বহুত দেৰি হ'ল আৰু ৰাতি দেৰি হোৱাৰ কাৰণে আৰু টোপনিটো উঠাওঁতে 12টা বাজি পাৰ হ'ল সেইকাৰণে অলপমান চকুকেইটা মহৰি কৈছোঁ দে গাইছ বেয়া চেয়া নাপাওঁ আৰু কল লাগি আকাশ আৰু চাপিলে ভিডিঅ' আপলোড দি আছোঁ গাইছ আৰু মই ফোনে উঠিলোঁ দিনটো টোপনি মাৰিলোঁ ৰাতিটা মানে ইমান দুৰ্বল হৈছোঁ মানে ডান্স কৰি কিনে কিবা হৈছে ফোনে উঠিলোঁ মই কলাই ৰাতি কি আছে মোৰ কি ডেন্স কৰছি তোক দেখা পাইছি না ডেন্স কৰা তাতে কিবা দেখা নাই কাক দেখা পাইছি তাতে গাইছ মই কওঁ মাকালিক যাই মোৰ এটা দুখ লাগছি কথা তুমি জানা না মই সুধিলোঁ কি বুলি কয় মণ্টুমণিতাক এটা কাষৰ পৰা ভিডিঅ' কৰিব পাৰিম না তাতে থকা এটা ল'ৰাই মোক ক'লা ভিডিঅ' কৰিব নোৱাৰা বোলে চাইড মাৰি বেয়া লাগছি আমাৰ সৰু সুৰা ইউটিউবাৰ বুলি ৰেচপন্সে নাই বেয়া লাগে দে আৰু কি কৰিবি আৰু তো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু গাইছ ভিডিঅ'টো এইখিনিয়ে আছিল যদিহে ভিডিঅ'টো ভাল লাগছি লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবখিনি কৰি দিব তো অলপমান আপোনালোকে মৰম দিব আৰু গাইছ কি ক'ম আমি দিবি আৰু দেই